So hello guys, welcome to our channel Raju Big Vlog. So guys, আজি বহুত দিনৰ মনটো ভাল লাগিছে কিয়নো guys আমাৰ যেটো দলুৱা তিনিআলিৰ পৰা ৰংপুৰীয়ালৈকে ৰোড হেডু ৰোড আজিৰ পৰা নিৰ্মাণ হ'ব গৈছে। সো কিছুদিন পূৰ্বে প্ৰধান বৰদেৱে আহিছিলে দলুৱা তিনিআলিত মিটিং হৈ গ'ল তেওঁ ৰাস্তা উদ্বোধনৰ কাৰণে আহিছিলে। সো ৰাস্তা উদ্বোধন হৈ গৈছে কিয়নো ৰাস্তাটো অকমান এতিয়া বহল হ'ব। তো সেই সন্দৰ্ভত অকমান মনটো ভাল লাগি আছে আৰু। সো গাইজ ৰাস্তাটো যদি অকমান ওখ হ'লে আৰু ভাল লাগিলে হয়। তথাপিও ৰাস্তাটো বহল হৈছে অকমান ভাল লাগিছে বহুত অসুবিধাৰ সন্মুখীন হৈছিল এই ৰাস্তাৰ কাৰণে। সো গাইজ চাইছো আগতো স্কুল আছে এফালে দুই সাইড স্কুল আছে তো স্কুলৰ ষ্টুডেণ্ট যাওঁতে বহুত প্ৰব্লেম হয় আৰু আমাৰ যেটো দুটা যদি ডাঙৰ ডাঙৰ দুটা গাড়ী আহে তো কেতিয়াও দুটা গাড়ী একেলগত ক্ৰসিং হ'ব নোৱাৰে যদি কোনো এটা জায়গা বহল চাই জায়গা চাই মানে অকমান সাইড দিব লাগে তেতিয়াহ'লে ক্ৰসিং হ'ব পাৰে তো ভৰৰ পৰা চাই আছো তেনেকুৱাই পৰিস্থিতি তো আজি ৰাস্তাটো অকমান এতিয়া মানে ঠিক হ'ব গৈছে আৰু উন্নত হৈছে ৰাস্তাটো অকমান তো সেইকাৰণে ভাল লাগিছে সো সেই বুলি আৰু ভিডিও এটা মই কৈছো যে মনটো ভাল লাগে বুলি সেইকাৰণে ভিডিও এটা বনাই দিও তো আপোনালোককো দেখুৱাও সো ৰাস্তাটো হ'ব গৈ আছে সো ধন্যবাদ আমাৰ দলৰবাসীৰ হৈ ধন্যবাদ দিছো প্ৰধান বৰদেৱক আৰু ধন্যবাদ দিছো আমাৰ মৰমৰ ৰাইজৰ মামা হিমন্ত বিশ্ব শৰ্মা দেৱ সো আৰু বিজেপি চৰকাৰক অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ দলৰবাসীৰ হৈ সো যে ভিডিওটো বলক ভিডিওটো আৰম্ভ কৰি ইমান দীঘলে নকৰো আৰু ভিডিওটো আৰম্ভ কৰি বলক তো কেনেকুৱা কাম ষ্টাৰ্ট হৈছে আজিৰ পৰা সো সেইকাৰণে বলক ভিডিওটো স্কিপ নকৰিব আৰু ভিডিও দেখাম বলক কেনেকুৱা ষ্টাৰ্ট হৈছে আজিৰ পৰা সো সাইড দি অকমান ড্ৰেইন খানিছে সো সাইড দি অকমান বহল কৰিবৰ কাৰণে সো সেইটোই বলক সো গাইস হেয়া মই জুম কৰি দেখাব চেষ্টা কৰিছো এয়া কাম ষ্টাৰ্ট কৰিলে সো আমাৰ ঘৰৰ ওচৰতে প্ৰথমে ষ্টাৰ্ট হৈছে সো দেখক হেয়া ওচৰৰ পৰা দেখাব চেষ্টা কৰি মই এতিয়া ওচৰলৈ গৈ আছো ভিডিওখন চাই থাকক স্কিপ নকৰাকে সো এয়া সব কাম ষ্টাৰ্ট কৰিলে সাইড দি দিয়া বৰ্তমান ড্ৰেইনৰ নিচিনা কৰি আছে সো এনেদৰে কাম চলি আছে বঢ়িয়া সব এনেদৰে দীঘলীয়াকৈ ড্ৰেইন খানি আছে তো এতিয়া খানি গৈ আছে এফালে দাদা কাম কৰি আছে তো এনেকৈ এয়া এইটো জোক দিয়াৰ চাৰিডাল এইটো জোক দিয়া চাৰিডাল এটা সীমিত জোক আছে এই জোকমতে ড্ৰেইন খানিছে একে লেভেলত তো চাব পাৰে দাদাই এনে কাম কৰি আছে দাদা কেনেকৈ লাগিছে ভাল লাগিছে নাই অঁ তো আমাৰ তো বহুত দিন পিছত আকৌ ষ্টাৰ্ট কৰিলে ভাল লাগিলে ধন্যবাদ দিছোঁ হিমন্ত বিশ্ব শৰ্মাক তো দাদা কিমান দিনমান লাগিব এইটো বনিবৰ কাৰণে এইটো 6-7 মাহ লাগিব পুৰা দলুৱা তিনিআলিৰ পৰা বজাৰলৈকে 6-7 মাহ দিন লাগিব ন অঁ ঠিক আছে দাদাই এনেদৰে কাম কৰি আছোঁ অকণমান স্মাইল কৰি আছে চাওক ভিডিঅ' বনাই আছোঁ বুলি অকণমান স্মাইল কৰি আছে চ' ঠিক আছে পৰৱৰ্তী ভিডিঅ' দি থাকিম আপডেট দি থাকিম আপোনালোকে চাই থাকিব কেনেকুৱা বনে চ' আজিলৈকে ইমানেই টাটা বাই বাই